অঁ বাবা কোৱা ফ্লেগ লাগিব তোমাক ঠিক আছে মই তোমাক ফ্লেগ দিম দেই মই ঘৰ গৈ তোমাক ফ্লেগ দি আছোঁ অঁ বাবা তোমাক মই ঘৰ গৈ ফ্লেগো দিম আৰু চকলেটো দিম দেই এতিয়া ৰাখোঁ হা দাদা ভাইটি ফ্লেগখন কিমানত দিছা 10 টকা 10 টকা দিয়াচোন এখন কি হ'ল দিয়া দাদা আপোনাক মই এখন ফ্লেগ দিম কিন্তু আপুনি মোক এটা প্ৰমিছ কৰিব লাগিব প্ৰমিছ কি প্ৰমিছ এতিয়ালৈকে ফ্লেগখন মোৰ দায়িত্ব আছিলে এতিয়াৰ পৰা আপোনাৰ দায়িত্ব যাতে এখন পৰি নাযায় আৰু ফাটি নাযায় এই ফ্লেগখন আপুনি ভালদৰে ৰাখিব তুমি কি সকলোকে এনেদৰে কোৱা নেকি অঁ মই যাক এই ফ্লেগখন সকলোকে কৈছোঁ তুমি কিয় এনেদৰে কোৱা যোৱা বছৰ স্বাধীনতা দিৱসৰ পিছদিনা মই এই ৰাস্তাটোৱেদি গৈ আছিলোঁ তেতিয়া ৰাস্তাত বহুত ফ্লেগ পৰি আছিলে তাৰ পাছত মই তাত বহু সময় বহি থাকিলোঁ মানুহজন আহিব বুলি কিন্তু মানুহজন নাহিল জানে নাযায় এই ফ্লেগখনৰ সলনি যদি পাৰ্চ কৰা হ'লহেঁতেন মানুহজন নিশ্চয় আহিলেহেঁতেন তুমি সঁচা কথাই কৈছা 15 আগষ্টৰ দিনা সকলোৰে হৃদয়ত দেশভক্তি জাগি উঠে কিন্তু তাৰ পাছদিনাৰ পৰা সকলোৱে সকলো পাহৰি নিজৰ কামত ব্যস্ত হৈ যায় কিন্তু যেতিয়াৰ পৰা আমি প্ৰত্যেক দিনাই 15 আগষ্ট বুলি ভাবিম আৰু তেতিয়াহে আমাৰ জাতীয় পতাকাখনৰ প্ৰতি প্ৰকৃত সন্মান জনোৱা হ'ব এতিয়া দিয়া ফ্লেগখন আৰু তোমাক মই প্ৰমিছ কৰিছোঁ যে এই ফ্লেগখনৰ মই সন্মান কৰিম আৰু ইয়াক যতনে ৰাখিম এইটো লোৱা ভালদৰে থাকিবা দেই জয় হিন্দ জয় হিন্দ নমস্কাৰ ৭৫নং স্বাধীনতা দিৱসৰ সকলোকে শুভেচ্ছা জনালোঁ আৰু এই স্বাধীনতা দিৱস উপলক্ষে এই ভিডিঅ'টো বনালোঁ আমাৰ ৰাতিপুৱা দিয়া কথাই আছিলে কিন্তু আমি দিব নোৱাৰিলোঁ সেয়েহে আপোনালোকক এতিয়া এই গধূলি আপোনালোকক ভিডিঅ'টো দিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু ইয়াত বহুতো ভুল ত্ৰুটি থাকি যাব পাৰে সেইখিনি ক্ষমা কৰি আমাক আঁকোৱালি ল'ব আৰু আগলৈ ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব আৰু আজি আমাৰ ভিডিঅ'টোত নতুন এটা ভাইটি জড়িত হৈছে ভাইটি তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী হিমাংশুপ্ৰিয়াম গোস্বামী তোমাৰ ভিডিঅ'টো কৰি কেনেকুৱা লাগিছে কৈ দিয়া বহুত ভাল লাগিছে আৰু দৰ্শকক তুমি স্বাধীনতা দিৱসৰ শুভেচ্ছা এটা দি স্বাধীনতা দিৱসৰ আপোনালোকক বহুত বহুত শুভেচ্ছা জনালোঁ আৰু আমাৰ এফালে দাদা আছে দাদাই আমাক বহুতখিনি হেল্প কৰিছে আৰু এফালে বা আছে বায়ে আজি স্ক্ৰিপ্টত হেল্প কৰিছে আৰু এফালে চিমৰন আছে চিমৰনে আমাৰ কেমেৰাত আজি বহুতখিনি হেল্প কৰিছে আৰু দাদাই দুআষাৰমান এই ভিডিঅ'টোৰ বিষয়ে অকণমান কৈ দিব আপোনালোকক ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ সমূহ ৰাইজলৈ ওলগ যাচিছোঁ ইণ্ডিয়ান টিভি আছামিজে আজি এই বিশেষ দিনটোত ইণ্ডিপেণ্ডেন্স ডে স্পেচিয়েল নামাকৰণেৰে এটি শ্বৰ্ট ভিডিঅ' দৰ্শক ৰাইজলৈ আগবঢ়াইছে কিশোৰ কুমাৰ পাঠকে আগবঢ়াই এই চুটি ভিডিঅ'টো দৰ্শক ৰাইজে আদৰি ল'লে তেওঁৰ শ্ৰমৰ সাৰ্থক হ'ব পুনৰ স্বাধীনতা দিৱসৰ শুভকামনাৰে সকলোলৈ শুভেচ্ছা থাকিল আমাৰ চিমৰন আছে চিমৰনে দুআষাৰমান ক'ব প্ৰথমে মই আজি 75তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ সকলোলৈকে আজি আমি এটা শ্বৰ্ট ভিডিঅ' বুলিয়ে কৈছোঁ আৰু শ্বৰ্ট ভিডিঅ' এটা আপোনালোকৰ লৈ আগবঢ়াই দিয়া হৈছে ইণ্ডিয়ান টিভি আছামিজ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকে যেন ভিডিঅ'টো চাই আশা কৰিছোঁ ভাল পাব চাই কমেণ্ট কৰি জনাব কেনেকুৱা পালে কি হৈছে কি নাই হোৱা সকলোবিলাক আৰু আজি অমৃত মহোৎসৱ এটা দিন আৰু এই দিনটোত আমি সকলোৱে মিলি কিবা এটা কৰিবলৈ চেষ্টা কৰিলোঁ যাতে
আগন্তুক দিনবিলাকত আমি ইয়াতকৈও যাতে এটা সুন্দৰ কি বুলি ক'ম সুন্দৰ যাতে ভিডিঅ' বনোৱাই যাব পাৰে ইণ্ডিয়ান টিভি আছামিজ চেনেলটোৱে তাৰে কামনা কৰিছোঁ। আৰু আমাৰ বায়ে শুভেচ্ছা জনাব। ময়ো আপোনালোকলৈ ৭৫তম স্বাধীনতা দিৱসৰ শুভকামনা জনালোঁ। ধন্যবাদ সকলোকে ধন্যবাদ। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলে আগলৈ নতুন ভিডিঅ' বনাবলৈ উৎসাহ বাঢ়ে। এইখিনিকে ক'লোঁ। জয় হিন্দ, জয় অসম।